কওকচোন স্যার, আপনার কৰাইগুৰিত যে আগত মিডিয়া আহিছিলে, হয় কি ক'ব বিচাৰি ইয়াৰ বিষয়ে? এইটো মই এইটোৱে ক'ব বিচাৰিছোঁ যে যোৱা 10 তাৰিখে আমাৰ স্কুলত আছাম লাইভৰ মিডিয়া আহিছিলোঁ। যেতিয়া আমি ক্লাছ কৰি আছিলোঁ তেতিয়া সিহঁতে মানে সোমাই পেলাই আমাৰ ক্লাছটো ভিডিঅ' কৰিছে। দুইটা ক্লাছো ভিডিঅ' কৰি পেলাই পাছত মোক লগ ধৰিছে। লগ ধৰাৰ পাছত মানে সুধিছে যে ল'ৰা ছোৱালী কেলৈ বাহিৰত ওলাইছে, ইয়াত মাষ্টৰ নাই নেকি বুলি যেতিয়া সুধিলোঁ, মই কৈছোঁ তহঁতৰ ষ্টাফটো কিমান আছিলে বুলি সুধিছোঁ। আৰু মোৰ ষ্টাফটো তিনিজন হ'লে কিয় ইয়াত মাষ্টৰ নাই বুলি তেখেতসকলে সুধিছে। সোধাৰ পাছত মই কৈছোঁ যে যি মানে বাইদেউ এজনী তেখেত মানে অফিচিয়েলি লিভ লৈছে, তাৰ কাৰণে আমি 2জন আছে। কিন্তু ল'ৰা ছোৱালী মানে আমাৰ ৰুমটো 3টাৰ কাৰণে এটা ৰুমটো শিকি পেলাই যোৱাৰ পাছত ইটো মানে ৰুমৰ ল'ৰাবিলাক ওলাইছে। আৰু ইতিমধ্যে 12 বাজি হৈছিলে, তাৰ সিহঁতে ওলোৱাৰ কাৰণে মানে মোৰ পৰা সুধিছে। যিটো আমি ক্লাছ কৰি আছিলোঁ সেই সময়ত মানে তেখেতৰ আকৌ পাছত আমাক মানে এটা টৰ্চাৰ কৰিছোঁ যে কিয় MDM ভাত বনা নাই। তেতিয়া মই MDM এনেকুৱা হৈছে, সেইদিনাখন মানে যোৱা দেওবাৰ দিনাখন বহুত বৰষুণ দিয়া আছিলে। বৰষুণ দিয়াৰ পাছত এইটো পানীটো পাকঘৰটো যেতিয়া পানী সম্পূৰ্ণকৈ সোমাই গৈছিলে, তেখেত মানে ভাত বনোৱা অৱস্থাত নাছিলে। তাৰ কাৰণে বাইদেউবিলাক যি ভাত ৰান্ধনীবিলাক আহি পেলাই সিহঁতে চাই পেলাই চাফা কৰি পেলাই আৰু পানীজনী চব মানে টিপকলত পানী নোহোৱা হৈছিলে, তাক মিস্ত্ৰী আনি পেলাই আমি বনাই দিয়াৰ পাছত পানীটো লেট হৈছে। মানে লেট হোৱাৰ পাছত যেতিয়া মানে 12 বাজিবলৈ হৈছিলে, এতিয়া আজি নবনাওঁ বুলি বাইদেউবিলাকে গুচি গৈছে। মই যেতিয়া চব বস্তুটো দেখাই দিছোঁ যে মই সকলো বস্তু আনিছোঁ MDMৰ কাৰণে, কিন্তু অৱস্থা বেয়া কাৰণে বনাব পৰা নাই। আৰু এইটো বস্তু মই CRC ছাৰকো মানে ভাত বনোৱা অৱস্থাত আমাৰ MDM কিবাটো নাই বুলি ফটোকটো জনাই দিছোঁ। তেখেতসকলে CRC ছাত্ৰৰ চালেই গম পাব, ক্লাষ্টাৰত মই দিছোঁ, CRCও জানে, প্ৰাঞ্জলি ছাৰেও জানে। কিন্তু মোক এনেকুৱা মানে মিছাকৈ কোৱাটো মই বহুত দুখ পাইছোঁ। কিন্তু আমি এইটো সদায় মানে ভাতটো খুৱাইয়ে থাকে আৰু ওচৰ চুবুৰীয়াই আমাৰ চবেই দেখি পায়। সেইদিনাখন মানে ভাত বনোৱা ব্যৱস্থাটো নোহোৱাৰ কাৰণে আমি বনাব পৰা নাই। তেখেতসকলে কি ভাবি পেলাই এনেকুৱা নিউজ লাইভ দিলে, কিন্তু মই তাৰ কাৰণে বহুত দুখিত। তেখেতসকলে ইয়াৰ কাৰণে কিবা এটা মানে নিজে উঠাই ল'ব লাগে, বা কি কাৰণে এনেকুৱা মানে দিলে মই মানে দুখ পাইছোঁ। কিয়নো আমাৰ ইনষ্টিটিউটৰ কথা আছে, আমি যেনে ধৰণে ইমান ভাল ইনষ্টিটিউট চলাই গৈ আছে, আমি টিউটৰ হ'লেও মানে সমানে চলাই গৈছে, কোনো এটা মানে বেগ ৰখা নাই। যেতিয়া মানে চৰকাৰী লিভ লৈছে, মইতো মাষ্টৰটো আনি দিব নোৱাৰে। তাৰ কাৰণে আমি মানে এনেকুৱা কৈছোঁ। আপোনাৰ তাত আৰু কিবা এটা কথা কৈছিলে নেকি যে সিহঁতে পিছত কথা পাতিম বা কিবা এটা মিলাম এনেকুৱা কথা পাতিছিল নেকি? তেখেতে কিবা এটা কৈছিলে, মই ইমান ভালকৈ বুজি নাপালোঁ। কিন্তু স্কুল খোলা পাছত বুলি কৈছিলে আৰু তাৰপৰা মই কোনো কথা বুজি নাপালোঁ, মই এনেকৈ থাকিলোঁ। আৰু কেনেকুৱা কৈছে মানে ইংগিত কি দিছিলে? ইংগিত মানে সিহঁতৰ ইংগিতটো মই ভালকৈ মানে ধৰিব নোৱাৰিলে। কিবা এটা বুলি কৈছিলে, কিবা এটা মই হিচাপটো নাজানিলোঁ। আৰু তাৰপৰা পাছত আকৌ কিবা এটা ল'বনে নে লাইভ কৰিবনে, স্কুল খোলা পাছত আকৌ মোক লগ ধৰি পেলাই লাইভ কৰিবনে, এনেকুৱা কিবা এটা মই বুজি নাপালোঁ। তাৰ কাৰণে মই মনে মনে থাকিলোঁ। আপোনাৰ স্কুলটো ভালকৈ চলি আছে? চলি আছোঁ। ভাৰতৰ কি কাৰণে ইয়াত কিবা ভাবে যেনিবা আপুনি? এইটো মই ভাবোঁ যে মানে মিডিয়াত যিটো সিহঁতে মানে দিছে সেইটো উঠাই ল'ব লাগে। কিয়নো মানে বিনা কাৰণত এনেকুৱাটো অকণমান অসুবিধা হয়। যিহেতু এইটো ইনষ্টিটিউশ্যন এটা, চব আমি লগে ভাগে উঠাই লৈ যাব লাগিব। এতিয়া বাইদেউবিলাকক সুধিব লাগিছিলে, ভাত ৰান্ধনীবিলাকক সুধিব লাগিছিলে, কিয় ভাতটো বনাব আহি পেলাই কিয় গুচি গ'ল। সিহঁততো স্কুলত আহিছে, কিয় স্কুলৰ পৰা ভাত নবনাকৈ গুচি গ'ল। তেখেতক সুধি লৈ পেলাই মোক কিবা এটা ক্ৰিটিচাইজ কৰিলে ভাল আছিলে। আৰু